এতিয়া আমি ডিছকাছ কৰিম পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা কাক বোলে। পৰিমেয় সংখ্যালৈ আহোঁ। পৰিমেয় সংখ্যাবিলাক হৈছে এনেকুৱাবিলাক সংখ্যা, ধৰা হওক p/q এটা সংখ্যা য'ত p টো অখণ্ড সংখ্যা আৰু q অখণ্ড সংখ্যা। আমি অখণ্ড সংখ্যাৰ কথা আগৰ চেপ্টাৰত ডিছকাছ কৰিছোঁ। ইয়াত p টো অখণ্ড সংখ্যা আৰু q টো অখণ্ড সংখ্যা, কিন্তু ইয়াত q টো 0 হ'ব নালাগিব। যদি এনেকুৱা এটা আমি সংখ্যা পাই যাওঁ, তেন্তে সেই সংখ্যাটোক আমি কি ক'ম? পৰিমেয় সংখ্যা। অৰ্থাৎ যিবিলাক সংখ্যা আমি p/q আকৃতিত প্ৰকাশ কৰিব পাৰোঁ, য'ত p আৰু q হৈছে অখণ্ড সংখ্যা আৰু q ≠ 0, তেতিয়া পৰিমেয় সংখ্যা, সেই সংখ্যাটো আমি পৰিমেয় সংখ্যা বুলি ক'ম। এতিয়া কথা এটা আহিলে, আমি পৰিমেয় সংখ্যাৰ বিষয়ে যেতিয়া আকৌ অপৰিমেয় সংখ্যাৰ পাম, অপৰিমেয় সংখ্যাটো আমি পৰিমেয় সংখ্যাৰ বিষয়ে আৰু বিশেষভাৱে ডিছকাছ কৰিম। এতিয়া পৰিমেয় সংখ্যাবিলাক কেনেকুৱা ধৰণৰ? এতিয়া p/q বুলি যদি চাওঁ, আমি যদি p-টো যদি 2/3 লওঁ, য'ত p-টো হৈছে 2 আৰু 3টো হৈছে q-টো হৈছে 3, গতিকে এইটো এটা পৰিমেয় সংখ্যা। যদি আমি 2টো লওঁ, 2টোক আমি লিখিব পাৰোঁ কেনেকৈ? 2টো লিখিব পাৰোঁ 2/1, গতিকে এইটো কি হ'ব? এইটো এটা পৰিমেয় সংখ্যা য'ত এইটো হৈছে p আৰু এইটো হৈছে q। যদি আমি -3টো লওঁ, আমি লিখিব পাৰিম কেনেকৈ? -3/1, গতিকে ইয়াত p ভেলু হৈছে -3 আৰু q ভেলু হৈছে 1। ইয়াৰ ক'তো q ভেলু 0 হোৱা নাই, গতিকে এইবিলাক সংখ্যা পৰিমেয় সংখ্যা। এতিয়া আমি পৰিমেয় সংখ্যাৰ ওপৰত আহিব লগা কুৱেশ্যনলৈ আহোঁ। দুটা সংখ্যা দিয়া থাকিব, তাৰ মাজত 3টা বা 5টা পৰিমেয় সংখ্যা উলিয়াব লাগে। এতিয়া আমি এইটো কেনেকৈ কৰিম? ফাৰ্ষ্ট আমি যি দুটা সংখ্যা দিছে, ইয়াত দিয়া আছে 1 আৰু 2ৰ মাজত, আমি দুটা সংখ্যা লিখি ল'ম, 1 আৰু 2। এতিয়া কি কৰিম? আমি 1 আৰু 2 যি দুটা সংখ্যা আছে, ধৰা হওক যদি a আৰু b বুলি দিয়া থাকিলেহেঁতেন, আমি কি কৰিলোহেঁতেন? সিহঁতৰ মাজৰ এটা পৰিমেয় সংখ্যা হ'ব a + b/2। গতিকে 1 আৰু 2ৰ মাজৰ এটা পৰিমেয় সংখ্যা হ'ব 1 + 2/2 = 1 + 2 মানে 3, 1 + 2/2, গতিকে 2/3টো হৈছে ইয়াৰ মাজৰ এটা পৰিমেয় সংখ্যা। গতিকে ই একেবাৰে মাজতে থাকিব, মাজত, গতিকে ইয়াৰ ভেলু হ'ব 3/2। গতিকে 3/2টো কি হ'ল? 1 আৰু 2ৰ মাজত থকা এটা পৰিমেয় সংখ্যা। এতিয়া আমি যদি 1 আৰু 3/2কো যোগ কৰোঁ আৰু ডিভাইডেড বাই কিহে কৰিম? 2ৰে হৰণ কৰিম, তেতিয়াও আমি আন এটা পৰিমেয় সংখ্যা পাম। মানে এইটো আৰু এইটোক যদি আমি যোগ কৰোঁ, কি কৰিম? 1 + 3/2। ফাৰ্ষ্ট আমি এটা পৰিমেয় সংখ্যা পালোঁ, এইটো। ছেকেণ্ড আমি কৰিছোঁ 1 + 3/2 / 2। গতিকে আমি ইহঁত দুটাক যদি ওপৰে ওপৰে যোগ কৰোঁ, ওপৰত পাম 2 লসাগু ল'লে 2 + 3, গতিকে আমি পাম 2 × 3 = 5, 5/2 / 2 = 5/4। গতিকে এই 5/4টো কাৰ মাজত থাকিব? ইহঁতৰ মাজত থাকিব, 1 আৰু 2ভাগৰ 3ৰ মাজত থাকিব। গতিকে এইটো হ'ব 5/4। এতিয়া আমি কেইটালৈকে পালোঁ? আমি পালোঁ 1 আৰু 2টা পালোঁ। এতিয়া আমি ইহঁত দুটা যোগ কৰি ডিভাইডেড বাই 2 কৰিব পাৰোঁ, নহ'লে 3/2 আৰু 2ৰ মাজত আমি এটা যদি আকৌ পৰিমেয় সংখ্যা উলিয়াব বিচাৰোঁ, যিটো ইয়াত থাকিব, তাৰ ভেলু কিমান হ'ব? আমি কৰিম ইহঁত দুটা যোগ কৰিম 2 আৰু 3/2, কাৰণ ইহঁত দুটাৰ মাজত উলিয়াব লাগে। যাৰ মাজত উলিয়াব লাগে সিহঁত দুটাক যোগ কৰি 2ৰে হৰণ কৰিব লাগে মানে। গতিকে আমি 2ভাগৰ 3 আৰু 2ৰ মাজত যিহেতু উলিয়াম, গতিকে ইহঁত দুটাক যোগ কৰি 2ৰে হৰণ কৰিম। যদি 1 আৰু 4/5ৰ মাজত উলিয়াব লগা হয়, তেন্তে ইহঁত দুটা 1 আৰু 4/5ক যোগ কৰি 2ৰে হৰণ কৰিম। চবকে তেনেকৈ কৰিম। গতিকে ইয়াত আমি কি কৰিম? এইটো উলিয়াব লাগে, গতিকে আমি কি কৰিলোঁ? 3/2 + 2
ডিভাইডেড বাই 2 গতিকে আমাৰ এইটো হ'ব ওপৰত আহিব 7/2 ইনটু 7 গতিকে 7/4 গতিকে এইটো হ'ল আমাৰ 7/4 আৰু যদি আমি উলিয়াব বিচাৰোঁ ঠিক আছে 1 আৰু 4/5 মাজত উলিয়াম গতিকে আমি ইহঁত দুটাক যোগ কৰিম 1 + 5/4 ডিভাইডেড বাই 2 গতিকে ইয়াত আমি কাৰ ভেলু পালোঁ ইয়াৰ ভেলু গতিকে আমি এইটো পাম 2 4 9/4 = 9/8 গতিকে এইটোৰ ভেলু কিমান হ'ব এইটোৰ ভেলু পাম আমি 9/8 হৈছে কাৰ ভেলু এম ভেলু গতিকে মই কৈছোঁ যে যি দুটা সংখ্যাৰ মাজত উলিয়াব লাগে সেই দুটা সংখ্যাক যোগ কৰি 2 হৰণ কৰিব লাগে 1 আৰু 2ক প্ৰথমতে আমি যোগ কৰিলোঁ 2 হৰণ কৰিলোঁ তাৰপিছত আমি 3/2 পালোঁ 3/2 আৰু 1ৰ মাজত উলিয়াম 1 আৰু 3/2 আমি যোগ কৰিলোঁ 2 হৰণ কৰিলোঁ আমি পালোঁ 5/4 মানে 4/5 4/5 আৰু 1ৰ মাজত উলিয়াবলৈ হ'লে 1 আৰু 4/5ক যোগ কৰিলোঁ আকৌ 2 হৰণ কৰিলোঁ তেতিয়া পালোঁ আমি 8/9 আকৌ 2/3 আৰু 2ৰ মাজত উলিয়াবলৈ হ'লে 2/3 আৰু 2ক যোগ কৰি আকৌ 2 হৰণ কৰিলোঁ তেতিয়া পালোঁ আমি 4/7 গতিকে এনেদৰে আমি অসংখ্য পৰিমেয় সংখ্যা উলিয়াব পাৰোঁ আৰু এটা কথা মই এটা কৈ যাওঁ যে যিকোনো দুটা সংখ্যাৰ মাজত কিমানটা পৰিমেয় সংখ্যা যদি থাকিব পাৰে বুলি সোধে তেতিয়া আমি ক'ম যে অসীম সংখ্যক পৰিমেয় সংখ্যা থাকিব পাৰে কাৰণ আমি এনেকৈ যদি এইটো পদ্ধতিৰে যদি উলিয়াই গৈ থাকোঁ আমি ইয়াক শেষ কৰিব নোৱাৰোঁ গতিকে আমি পৰিমেয় সংখ্যা অসংখ্য পাম এতিয়া আমি আৰু দুটামান কুৱেশ্যনলৈ আহোঁ কুৱেশ্যনটোত আছে সঁচা মিছা লিখা এইটো সঁচা মিছা লিখিব লাগে আমি সঁচা নে মিছা প্ৰতিটো পৰিমেয় সংখ্যাই এটা অখণ্ড সংখ্যা গতিকে এইটো কথা জানিবলৈ হ'লে আমি পৰিমেয় সংখ্যা কি আৰু অখণ্ড সংখ্যা কি জানিব লাগিব যিটো অখণ্ড সংখ্যাৰ কথা মই আগতে কৈ আহিছোঁ অখণ্ড সংখ্যাবিলাকক আমি খণ্ড কৰিব নোৱাৰোঁ যাক আমি ক'ৰ পৰা লিখিব পাৰোঁ 0 এইফালে পজিটিভবিলাক থাকিব আৰু এইবিলাক নিগেটিভবিলাক থাকিব আৰু পৰিমেয় সংখ্যাবিলাক কি যাক আমি p/q আকৃতিত প্ৰকাশ কৰিব পাৰোঁ গতিকে ইয়াত যদি আমি চাওঁ -3টোক আমি p/q আকৃতিত প্ৰকাশ কৰিব পাৰোঁনে নোৱাৰোঁ আমি এইটোক লিখিব পাৰোঁ -3/1 ইয়াক লিখিব পাৰোঁ -2/1 -1/1 আৰু 0টোক আমি 0 যিকোনো সংখ্যাৰে হৰণ কৰিলেও আমাৰ 0 থাকিব গতিকে 0/1 কিন্তু আমি 0/0 লিখিব নোৱাৰোঁ 0/1 লিখোঁ 0/2 লিখোঁ একো কথা নাই গতিকে আমি ইয়াক পাইছোঁ 1/1 2/1 3/1 আপটো অসীমলৈকে এইফালেও যাব নিগেটিভ অসীমলৈকে গতিকে আমি দেখিছোঁ যে প্ৰত্যেকটো অখণ্ড সংখ্যাকে আমি p/q আকৃতিত প্ৰকাশ কৰিব পাৰিছোঁ p/q আকৃতিত প্ৰকাশ কৰিব পাৰিছোঁ গতিকে p/q আকৃতিত প্ৰকাশ কৰিব পৰাৰ লগে লগে সেইটো কি হৈ যাব পৰিমেয় সংখ্যা কিন্তু আমি পৰিমেয় সংখ্যাবিলাক কোনবিলাক পাইছোঁ আমি পৰিমেয় সংখ্যাবিলাক এইবিলাক সংখ্যা 1 2 3 0 -1 -2 -3 সেইবিলাক পোৱাৰ লগতেও আমি 2/3 2/3 মানে 3/2 4/5 6/7 এইবিলাকো আমি p/q আকৃতিত প্ৰকাশ কৰিব পাৰিছোঁ কিন্তু এইবিলাক জানো অখণ্ড সংখ্যা হয় অখণ্ড সংখ্যাবিলাক কিবিলাক পাইছোঁ আমি -3 -2 -1 0 1 2 3 গতিকে আমি ইয়াক দেখিছোঁ যে এইবিলাক যদিও পৰিমেয় সংখ্যা ইহঁতি অখণ্ড সংখ্যা নহয় গতিকে প্ৰত্যেকটো পৰিমেয় সংখ্যাই অখণ্ড সংখ্যা হ'ব নোৱাৰে কাৰণ এইবিলাকক আমি পৰিমেয় সংখ্যা হিচাপে লিখিব পাৰিম কিন্তু 2/3ক আমি অখণ্ড সংখ্যা বুলি ক'ব নোৱাৰোঁ কাৰণ মই আগতে কৈছোঁ অখণ্ড সংখ্যা বুলি ক'লে ইয়াক কাটিব নোৱাৰা হ'ব লাগিব গতিকে কাটিব 2/3 গতিকে 2/3 হ'ল গতিকে এইটো হ'ব তোমাৰ পৰিমেয় সংখ্যা কিন্তু ইহঁতি অখণ্ড সংখ্যা হ'ব নোৱাৰে এতিয়া প্ৰতিটো অখণ্ড সংখ্যা এটা পৰিমেয় সংখ্যা গতিকে আমি ইয়াত আগতে কৈ আহিছোঁ যে এইবিলাক অখণ্ড সংখ্যা আৰু প্ৰত্যেকটো অখণ্ড সংখ্যাকে আমি p/q আকৃতিত প্ৰকাশ কৰিব পাৰিছোঁ গতিকে বস্তুটো অকণমান ট্ৰিক্স এটা আছে গতিকে সেইটো অলপ মূৰত ভাবিব লাগিব যে প্ৰত্যেকটো অখণ্ড সংখ্যাকে আমি পৰিমেয় সংখ্যা হিচাপে লিখিব পাৰিছোঁ গতিকে প্ৰত্যেকটো অখণ্ড সংখ্যাই পৰিমেয় সংখ্যা গতিকে এইটো হ'ব শুদ্ধ কিন্তু ইয়াত এইটো কি হ'ব
অশুদ্ধ। আমি পিছৰ চেপ্টাৰত আকৌ পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যাৰ বিষয়ে ডিছকাছ কৰিম।